আমি লুইতপৰীয়া টেণ্ট হাউচৰ স্বত্বাধিকাৰী হয়। আমাৰ আণ্ডাৰত এই টেণ্ট হাউচ উন্নয়ন সংস্থাৰ আণ্ডাৰত 50খনমান টেণ্ট হাউচৰ স্বত্বাধিকাৰী আছে আৰু আমাৰ লগত জড়িত যিবিলাক কৰ্মচাৰী 150-200মান কৰ্মচাৰী আছে। এই কোভিড-19ৰ কাৰণে 2টা বছৰে লকডাউন দি কিনে আমাৰ যিটো পৰিস্থিতি কৰিছে, তাৰমানে আৰ্থিকভাৱে আমি ইমানকৈ জুৰুলা হৈ পৰিছোঁ যে পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছে। গতিকে আমি উপায়ন্তৰ হৈ পেটৰ তাৰণাত আমি বিষয়া ছাৰৰ ওচৰত আহিছিলোঁ। আহি কিনে আমি এটা দাবী জনালোঁ যে আমাক আৰ্থিকভাৱে কিবা এটা যদি চৰকাৰী তৰফৰ পৰা ব্যৱস্থা কৰি আৰ্থিকভাৱে কিবা এটা অনুদান আগবঢ়াব পাৰে, তেনেহ'লে আমাৰ কিছুমানে হ'লেও সমস্যাটো দূৰ হ'ব। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান জনাম যে যদি চৰকাৰে আমাৰ এই দুখ দুৰ্গতিবিলাকৰ পালে অলপ মন কাণ দিয়ে আৰু আমাক যদি সহায়ৰ হাত অলপ আগবঢ়ায়, তেনেহ'লে নিশ্চয় আমি উপকৃত হ'ম। আমাৰ এতিয়া বৰ্তমান আৰ্থিক পৰিস্থিতি খুবেই তাৰমানে জুৰুলা। আমাৰ যিবিলাক তাৰমানে টেণ্ট হাউচৰ সামগ্ৰী আছিল 2টা বছৰতে গোডাউনত পৰি থাকি এনেই ডেমেজ হৈ গ'ল। আমি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছোঁ। মুঠতে তেওঁৰ উপায়ন্তৰ হৈ এই চক্ৰ বিষয়া ছাৰৰ ওচৰত আহি এটা স্মাৰক পত্ৰ দিলোঁ। মুখ্যমন্ত্ৰীলৈ আমি দিছোঁ। চক্ৰ বিষয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ এই স্মাৰক পত্ৰটো দাখিল কৰিলোঁ।